ওম নমঃ শিৱায়। এয়া দেখিছেনে, এয়া হৈছে শিৱ মন্দিৰ। এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকৃতিৰ শিৱ মন্দিৰ হয় আৰু ইয়াৰ দৃশ্য অতি ধুনীয়া, অতি মনোৰম। আৰু যেতিয়া বাৰিষা কালত বৰষুণ দিয়ে তেতিয়া মন্দিৰভাগৰ ওপৰত যেতিয়া বৰষুণ পৰি তললৈ বাগৰি আহে তাৰ দৃশ্য অপূৰ্ব আৰু অতি মনোমোহা। এয়া দেখা পাইছে বাৰিষা সময়ত যেতিয়া বৰষুণ পৰে তেতিয়া এনেকৈ লিংগটোৰ ওপৰত পানী তললৈ বাগৰি আহে, তাৰ দৃশ্য সঁচাকৈ অকল্পনীয় আৰু একদম কৈ পেলাই ভাষাৰে বুজাই শেষ কৰিব নোৱাৰি, কিমান ধুনীয়া লাগে দেখিবলৈ। এয়া দেখিছে ভক্তপ্ৰাণ ৰাইজসকলৰ কেনেকৈ ভিৰ হয় পুৱাৰ পৰা সন্ধিয়ালৈকে। বহু দূৰৰ পৰা ইয়ালৈ আহে মন্দিৰ ভাগলৈ আৰু ইয়াতে সঁচাকৈ সঁচা অন্তৰে, সঁচা মনেৰে, পবিত্ৰ মনেৰে আপুনি মহামৃত্যুঞ্জয় বাবাক যি বিচাৰে তাৰ ফল পায় আৰু মই নিজে পাইছোঁ। সেয়েহে আমি যাওঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। আৰু ইয়াৰ এটা প্ৰথা আছে যে তাতে নিমখ খাই যাব নালাগে। নিমখ নোখোৱাকৈ গৈ ৰাতিপুৱা খালী পেটে যাব পাৰিলে বেছি ভাল। তথাপিও নিমখ নোখোৱাকৈ যদি গৈ পেলাই ভগৱানৰ শ্ৰীচৰণত আপুনি অকণমান লিংগত পানীও যদি ঢালিব পাৰে বা এপাহ ফুলো যদি অৰ্পণ কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ মনোবাঞ্ছা একেবাৰে পূৰণ হয়। নিশ্চিন্ত থাকক সেইটো। এয়া হৈছে লিংগাকৃতিৰ শিৱ মন্দিৰ, মহামৃত্যুঞ্জয় মন্দিৰ। ওম নমঃ শিৱায়।